মোৰ এইবাৰ সৰস্বতী পূজা অকলেই গ'ল আৰু এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ কলেজলৈ। আৰু ধুনীয়াকৈ এখন মেক্সিমৰ পাছৰ চিটত বহি বহি মই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কলেজৰ অভিমুখে গৈ আছোঁ। মই ঠিক আপোনাৰ 12:10 যোৱাৰ পাছত কলেজত প্ৰৱেশ কৰোঁ। এইখন হৈছে আমাৰ বিশ্বনাথ কলেজৰ গেট। আৰু কলেজৰ গেটৰ পৰা সোমাই মই দেখিলোঁ ল'ৰা ছোৱালীৰ ভিৰ। সাজি কাচি ধুনীয়াকৈ সকলোবোৰ আহিছে আৰু সৈটো হৈছে আপোনাৰ আঁতৰত মণ্ডপ। মণ্ডপটো আপোনাৰ ধুনীয়াকৈ সজোৱা হৈছে। মই পাৰিলে অলপ ওচৰৰ পৰা আপোনালোকক ভিউ দিব চেষ্টা কৰিম। আৰু এয়া হৈছে আপোনাৰ মণ্ডপৰ ভিতৰত দেৱী সৰস্বতী মাৰ প্ৰতিমা। ইয়াত সকলোৱে পূজা পাতল কৰিছে আৰু তাৰ পৰা আপোনাৰ প্ৰসাদ খাব গৈছে। আৰু মণ্ডপটোৰ ঠিক কাষতেই আপোনাৰ প্ৰসাদ বিতৰণ কৰি থকা হৈছে। আৰু মণ্ডপ চাই হোৱাৰ পাছত মই আপোনাৰ পৰিৱেশটো তাৰ চাবৰ কাৰণে গ'লোঁ। এয়া চৌপাশে এটা এটা গোট হৈ কেৱল ফটো আৰু ফটো তোলাত ব্যস্ত আছে সকলোবোৰ। আৰু মই ধুনীয়াকৈ সকলোবোৰ বস্তু চাই ঘূৰি ফুৰিছোঁ। আৰু কিছু সময় ঘূৰি মই কলেজৰ গেটৰ পৰা ওলাই আহিলোঁ। আৰু আপোনাৰ কলেজৰ ওচৰৰ যোনটো চাৰিআলি আছিলে তাত আপোনাৰ বহুতেই বেছি গাড়ী আৰু মানুহৰ ভিৰ দেখা পোৱা গ'ল। কলেজৰ ৰাস্তাটোত থকা এজাৰ গছবিলাকো শুকাই ঠৰঙা দি আছে। আৰু কিছু সময়ৰ পিছত বৰষুণ দিয়াৰ বাবে মই গাড়ীত উঠি পুনৰ ঘৰ অভিমুখে ৰাওনা কৰিলোঁ। যিহেতু ময়ো অলপ তিতি গৈছিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। এণ্ড থেংকছ ফৰ ৱাচিং।